Hello guys, welcome back to my another vlogs. মই আছো এতিয়া বৰ্তমান ডুমডুমাত এটা বিশেষ কাৰণত আহিছোঁ। কাৰণটো হৈছে আমাৰ পল্লৱে এখন দোকান মানে সন্ধিয়াৰ আড্ডা নামেৰে এখন দোকান ফাষ্টফুডৰ এখন দোকান অপেনিং কৰিব কালিলৈ। সেই হেতুকে মই এই দোকানখন অকণমান যিবিলাক কেনেকুৱা ধৰণৰ কামবিলাক আগবাঢ়ি গৈছে তাৰ বিষয়ে মই অকণমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। বলক ভিডিঅ'টো আৰম্ভ কৰিম আৰু এইখন দেখাই দিম। এইখন হৈছে ইয়াতে বিভিন্ন ধৰণৰ কিবা বাক্য যিকোনো ধৰণৰ ভাল লগা বাক্য লিখিব পাৰিব। ইয়াৰে সন্ধিয়াৰ আড্ডা নামেৰে এখন দোকান ফাষ্টফুডৰ দোকান অপেনিং কৰিছে আমাৰ পল্লৱে। তো ইয়াতে মানে সন্ধিয়া হোৱাৰ লগে লগে এইখন হৈছে দোকানখন, এইখন কালিলৈ অপেনিং কৰিব। ইয়াতে বিভিন্ন ধৰণৰ ল'ৰাই হওক ছোৱালীয়ে হওক বা বিভিন্ন ধৰণৰ সকলোবিলাকে বহি ইয়াত আড্ডা মাৰিব পাৰিব। তো আহিব সকলোৱে। সন্ধিয়াৰ আগমনৰ এই ঠেঙুলীয়া আভা আমাৰ আড্ডাত বহি ৰচিব প্ৰেমৰ কবিতা। নমস্কাৰ, আমি দুজনমান বন্ধুৱে চিন্তা কৰিছোঁ ৰূপাই ষ্ট্ৰীটত এখনি সন্ধিয়াৰ আড্ডা নামেৰে এখনি ফুডষ্টল। অহাকালি আমি এতিয়া বৰ্তমান আমাৰ কাম চলি আছে, আমি ইটো সিটো কাম কৰি আছোঁ ইয়াত। অহাকালি আমি খোলা অপেনিং কৰাৰ কথা ভাবিছোঁ। সকলো আহিব সন্ধিয়াৰ আড্ডালৈ। কালিলৈ অপেনিং হ'ব। হয়, লোকেশ্যনটো আপোনাৰ ডুমডুমাৰ ফালৰ পৰা আহিলে আপোনাৰ যোনখন লাৰ্নাৰ্ছ আৰু ডনবক্সৰ আছে, লাৰ্নাৰ্ছ আৰু ডনবক্সৰ মোৰ পাওঁতেই আমাৰ হাইৰোডৰ কাষতে আছে। আপুনি বেনাৰ দেখিব সন্ধিয়া আড্ডা লিখাই থাকিব। আৰু যদি সিফালে কাকপথাৰ ফালে যদি আহে আপুনি ডুমডুমা কলেজখন পাৰ হৈ আহিব লাগিব। তো মই আপোনালোকক এতিয়া যিহেতু পলকে ক'লেই মই আৰু এতিয়া দোকানৰ বিভিন্ন ধৰণৰ ডেক'ৰেশ্যন হওক বা যিকোনো কাম কাজ সকলোবিলাক আপোনালোকে দেখাবলৈ চেষ্টা কৰিছোঁ। ইয়াতে বহি আপোনালোকে আড্ডা মাৰিব পাৰিব। এইজোপা হৈছে গছ, এইজোপা গছৰ তলতেই ইয়াত থাকিব টেবুল চকী বিভিন্ন ধৰণৰ বেঞ্চবিলাক থাকিব। ইয়াতে বহি আপোনালোকে আড্ডা মাৰিব পাৰিব। আহিব সকলোৱে।